নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। চাই থাকক আজি ভিডিঅ' আমি কি বনাওঁ। আজি আপোনালোকৰ মাজত আমি এটা বল বনাবলৈ চেষ্টা কৰিম আৰু সেই বলটো আপোনালোকক দেখুৱাম। সেই বলটো কেৱল সেই বলটো আমি ৰবৰ পৰা বনাই দেখুৱাম যে ৰবৰ পৰা বল কেনেকৈ বনোৱা হয়। আৰু সেই বলটো কেৱল চাই থাককচোন বলটো কেনেকৈ বনায়। আপুনি শেষত গম পাব বলটো কেনেকৈ বনোৱা হয়। ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব বলটো কেনেকৈ বনোৱা হয়। চাই থাকক আপোনালোকে অলপ স্কিপ নকৰাকৈ। আহকচোন বন্ধুসকল, প্ৰথমতে দেখুৱাই যাওক। আহকচোন প্ৰথমতে দুডোখৰ সমান এই ৰবৰৰ যি টুকুৰাটো, সেই টুকুৰাটো আমি এইডোখৰ এনেকৈ এইটো এনেকৈ কৰি অলপমান মটকাই ল'ম। তাৰপিছতে এই ৰবৰটো আপুনি দেখিছে নহয়, এই ৰবৰটোৰ পৰা এনেকৈ মেৰিয়াই এইটো অলপ এৰি গৈছে, এইটো এনেকৈ মেৰিয়াই ইয়াত যিটো ৰবৰ থাকিব অলপ ওচৰতে, এইটো যিটো ৰবৰটো বা এইটো এই বস্তুটো এইটো এনেকৈ কৰি ইয়াত দেখুৱাব নহয়, এইটো এনেকৈ কৰি এইটো অলপ বৰ্তমান হৈছেগৈ। তাৰপৰা ইয়াৰ ওপৰত আমি যিটো এই ৰছীটো পায়, এই ৰছীটো যিটো ৰবৰ কাটি পেলাই দিয়া, যিটো একেবাৰে পেলনি বুলি ধৰা হয়, এই বস্তুটোৰ লগত এইটো এনেকৈ কৰি এনেকৈ ঘূৰাই থাকিম। যিমানে ঘূৰা হ'ব এইটো ইমানে ভাল হ'ব। এইটো আচলতে এই বলটো যিমান এইটো মাৰুতি বল, কস্কো বল নিচিনা নহ'ব, তাতকৈ বেছি অলপ হেভি হ'ব আৰু ইয়াতকৈ বেছি এই বলটো অলপ জাম্পিং কৰিব। আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈ। এবাৰ বহি আপোনালোকে দেখুৱাইছোঁ, বহুত হেভি বল হয়, মাৰুতি কস্কো বল নিচিনা নহয়। এইটো আপোনালোকে যিমানে ঘূৰাব এই বস্তুটো সিমানে হেৰি হ'ব। এইটো চাওক, যিটো এইটো পেলনীয়া বুলি ধৰা হয়, এইটো বস্তুটো পেলাই দিয়া হয়। এইটো বস্তুটো কোনো কাম নাই বুলি এইটো ৰবৰ কাটি শেষ, ৰবৰখিনি নিয়াৰ পাছত এই বস্তু যেনেকৈ যিমানে আমি ঘূৰাম এই বস্তুটো সিমানে হেভি হ'ব আৰু বস্তুটো অলপ ভাল হ'ব। চাই থাকক, এইবোৰ হ'ব আমি বহুত আনি থৈছোঁ। এইবোৰ চাওক, যিবোৰ পেলনীয়া বিচাৰি আমি গছৰ তলত বিচাৰি এইবোৰ বস্তু আনিছোঁ। এইটো চাই থাকক, এইটো চাই থাককচোন শেষলৈ কেনেকৈ বনাওঁ বলটো। এইটো চাওক, বস্তুটো এইটো এনেকৈ বনাই থকা হৈছে। এইটো একচুৱেলি ক'বলৈ গ'লে এই বল ৰবৰটো বহুত জাপ কৰে, যেনেকৈ স্প্ৰিং জাপ কৰে, তাতকৈ অলপ বেছি অভাৰ জাপ কৰিব। এইটো আপুনি ক্ৰিকেট খেলিব নোৱাৰিব। ক্ৰিকেট খেলিলে বুলি ক'লে এইটো আপুনি বেছি জাপ মাৰিব, অভাৰ জাপ মাৰিব। এইটো আপুনি এনেই ধৰক এইটো অলপ ভাল হ'বলৈ কাৰণে অৰিজিনেল ৰবৰ পৰা বনোৱা হয়তো, সেইটো কাৰণে বেছি হেৰি হয়। চাই থাককচোন আমি ভিডিঅ'টো একদম শেষলৈ চাই থাকক, অলপ স্কিপ নকৰিব, একেলগে জানিব যে বলটো কেনেকৈ কি কৰা হয়। ক'বলৈ গ'লে এই বস্তুটো একেবাৰে শেষত পেলনীয়া হয়। এই বস্তুটো আপোনাৰ জুই এই যিটো এইটো বহুত ভাল হয়। এইটো বলটো অলপ হৈছেগৈ ঘূৰণীয়া বল আকাৰ আহিছেগৈ। চাই থাকক, এইটো বৰ্তমান হৈছেগৈ। এইবোৰ আমি কাটি দিম আৰু অলপমান হ'লে বলটো হৈ যাব। এইটো চাওক, বৰ্তমান
এইটো আকাৰ লৈছেগৈ আৰু এইটো অলপমান আৰু অলপ হ'লে সেইটো হৈ যাব বল। এইটো চাই থাকক আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাব। ভৰিটো নহয়, এইটো চাই থাকক। এইটো বল আকাৰ হ'লগৈ, এইটো চাই থাকক আপোনালোকে। এইটো বৰ্তমান বল আকাৰ হৈছেগৈ আৰু এইবোৰ আৰু বহুত আছে আৰু বহুত ডাঙৰ বনাব পাৰিব আপোনালোকে। ইমান ডাঙৰ বনাব পাৰিব, এটা মাৰুতি বলকৈ ডাঙৰ বনাব পাৰিব। এইটো যদি আমি আঠাটো লগাই দিয়া হয়, এইটো বলটো আৰু ধুনীয়া হ'ব। আপোনালোক আমি দেখুৱাই আছোঁ, সেই ভিডিঅ'টো দেখুৱাম, চাই থাকক আপোনালোকে। এইটো চাওক বলটো, একেবাৰে বলটো শেষত আপোনাৰ এইটো দৃশ্যৰ এইটো ৰূপ লৈছে। আৰু অলপ ভালকৈ পৰা যায় এইবোৰ ছাইডৰ কাটি দিলে মানে অলপ ভাল হ'ব। এইটো চাই থাকক কিমান ধুনীয়া আকৃতি লৈছে। এই বলটো জাম্পিং কৰিলে বহুত ধুনীয়া হয়। ক্ৰিকেট কিবা খেলিবলৈ নহ'ব, এই বলটো আপোনালোকে এনেই ল'বলৈ জাম্পিং কৰাবলৈ কাৰণে খুব মজা আছে, স্প্ৰিঙতকৈ ভাল হয়।